আজি এই হাতীচাৰ অঞ্চলৰ আমাৰ মানৱ ধৰ্মৰ এটা আশ্ৰম আছে। সেই আশ্ৰমত আমাৰ ব্যাসদেৱৰ জন্মতিথি। ইয়াত মই তেখেতসকলৰ অনুৰোধ মৰ্মে মই আহিছোঁ। ইয়াত তেখেতসকল বিশ্ব শান্তি, বিশ্ব মংগল আৰু মানৱ জাতিৰ কল্যাণৰ কাৰণে তেখেতসকল যোৱা 2002 চনৰ পৰা এই হাতীচাৰত আশ্ৰম এটা পাতি তেখেতসকল ইয়াত মানে ধৰ্মৰ এটা তেওঁলোকে প্ৰচাৰ চলাই আছে। তো মই আহি সঁচাকৈ মনৰ এটা আনন্দিত হৈছোঁ যে আজি সেই মানৱ ধৰ্মটো মানৱ জাতিৰ কল্যাণৰ কাৰণে, মানৱ জাতিৰ মংগলৰ কাৰণে, মানৱ জাতিৰ উত্থানৰ কাৰণে আৰু শাৰীৰিক মানুহৰ উন্নতিৰ কাৰণে তেখেতসকল বিশ্ব শান্তি, বিশ্ব মংগলৰ কাৰণে প্ৰাৰ্থনা জনায়। আৰু তেখেতসকলৰ এই যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাই এদিন নিশ্চয়কৈ বিশ্বৰ শান্তি আনিব, বিশ্বৰ মংগল আনিব আৰু মানৱ জাতিৰ কল্যাণৰ কাৰণে নিশ্চয়কৈ ইয়াৰ দ্বাৰা উপকৃত হ'ব। সেইকাৰণে মই ধন্যবাদ জনাইছোঁ ইয়াৰ আয়োজকসকলক, ধন্যবাদ জনাইছোঁ এই মানৱ ধৰ্ম এটা সমিতিক। তেখেতসকল বিশ্ব শান্তি, বিশ্ব মংগলৰ কাৰণে আজি ব্যাসদেৱৰ জন্মৰ উপলক্ষে তেখেতসকল এই উদযাপন কৰিছে। তেখেতসকলৰ এই প্ৰচেষ্টা ভৱিষ্যতত সফল হওক, সাফল্য লভক আৰু এই ধৰ্মৰ বিশ্বত যাতে প্ৰচাৰ আৰু প্ৰসাৰ হওক, এইটোকে মই কামনা কৰিছোঁ। চৰকাৰীভাৱে কিছুমান অনুদান দিব পৰা নিশ্চয়কৈ আছে আৰু অসম চৰকাৰে আজি অসম দৰ্শন বুলি এটা স্কিম নিশ্চয় আছে। ইয়াৰ দ্বাৰা তেখেতসকলক হয়তো নিশ্চয়কৈ উপকৃত কৰিব পৰা যাব। মই দেখিছোঁ ইয়াত কিছুমান তেওঁলোকৰ কম সংখ্যক এটা সুবিধাৰ দ্বাৰা তেওঁলোকে সেই মন্দিৰখন বা আশ্ৰমখন চলাই আছে। তেখেতসকলে নিশ্চয়কৈ সহযোগৰ ইয়াত দিব লগা আছে। মোৰ ফালৰ পৰা মই আহি থকা সময়ত কিবা এটা কৰিব পাৰোঁ নেকি, এইখিনি মই নিশ্চয়কৈ মই চাম আৰু আশা কৰিছোঁ তেখেতসকলেও এইখিনিত সহযোগ কৰিব। তেখেতসকলক মই সহযোগ বিচাৰিছোঁ।